Hello everyone, good morning. মই অৱনিতা মোৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলোৱে ভালে আছে, মইও ভালে আছো। আজিৰ ব্লগটো একেবাৰে ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিছো। ৰাতিপুৱা এতিয়া 6টা বাজিছে। 6টা বজাৰ পৰা ষ্টাৰ্ট কৰিছো আজিৰ ব্লগটো। আৰু এই ৰাতিপুৱাৰ পৰিবেশটো আপোনালোকক দেখুৱাও বুলি ভাবিছো তাকেই। চাবচোন ইমান ধুনীয়া লাগিছে নহয় ৰাতিপুৱাৰ পৰিবেশটো। তাকে আপোনালোককো দেখুৱাও বুলি ভাবিছো। আশা কৰো আপোনালোক সকলোৱে ভাল পাব চাই। এই হৰমিষ্ঠাৰ নামত মিঠাই আৰু পায়স খোৱা হৈছিল সৰু ল'ৰা ছোৱালী 5জনক। তাকে বাইদেৱে গাঁৱৰ পৰা লৈ আহিছিল 5জন ল'ৰা ছোৱালী, সৰু ল'ৰা ছোৱালী। আৰু এয়া এগৰাকী আইতা আহিছে, আইতাগৰাকী আশীৰ্বাদ দিছিল। ধনিয়া পাত কাটি দিম। জলকীয়া দি দিছো। আঘোণ মাহত টেঙা খোৱাৰ মজাই বেলেগ। ঘৰতে খাইছো আৰু ৰবাব টেঙাৰ জুতি লৈছো ঘৰতে। ইমান ধুনীয়াকৈ নাচি আহিছে চোৱা, মেকআপ চেকআপ কৰি মেলি ইমান ধুনীয়াকৈ লাগিলে নাচি। প্ৰগ্ৰেম কৰি কেনেকুৱা লাগিলে? স্কুলত ইহঁতৰ প্ৰগ্ৰেম আছিল, গ্ৰুপ ডান্সত বিহু দিছিলে। মই বেমাৰ দেখাবলৈ আহিছোঁ, মেডিকেলত বহি আছোঁ। আমাৰ ডক্টৰ অহা নাই এতিয়া। আজিৰ ব্লগটো ইমানতে সামৰোঁ। আৰু আজিৰ ব্লগটো চাই কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু এটা লাইক দিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। আজিলৈ আহিছোঁ, বাই বাই।